কৰিব আহোঁতে বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে মোক চাইকেলখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কৈছিল। তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক চাইকেলৰ যোগান ধৰিম। আজি সেই পবিত্ৰ কৰ্মফেৰা সম্পাদন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু শিক্ষা বিভাগৰ আটাইকে এই আঁচনিটোৰ সফল ৰূপায়ণৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। অহা বছৰ আমি ক্লাছ 8 আৰু 9 দুইটা বৰ্ষৰ ছাত্ৰ ছাত্ৰীকে আমি চাইকেল দিম। তাৰ পিছৰ পৰা আমি অকল ক্লাছ 8ত দিম। 9ৰ পৰিৱৰ্তে আমি ক্লাছ 8ত দিম, যাতে 8, 9, 10 তিনিও বছৰে তেওঁলোকে চাইকেলখন ব্যৱহাৰ কৰিব পাৰে। আৰু তাৰ কাৰণে অহা বছৰটোত আমি দুইটা ক্লাছত একেলগে দিব লাগিব। তাৰ পিছৰ পৰা অকল ক্লাছ 8ত দি থাকিলে। যিসকল শিক্ষকে অকণমান ঘৰৰ পৰা দূৰত থকা বুলি বা কিবা কাৰণত স্কুলখন দূৰ কাৰণে যোৱাৰ অসুবিধা বুলি কয়, তেওঁলোকে আবেদন কৰিলে তেওঁলোকক আমি এখন স্কুটি দি দিম। তাৰ বিষয়ে আমি আঁচনি এটা বনাই আমি ঘোষণা কৰিম। মুঠৰ ওপৰত আটাইতকৈ ডাঙৰ কথা হ'ল যে সময়ত আমি সকলোৱে গৈ স্কুল পাব লাগিব। চৰকাৰী বিদ্যালয়বিলাকে আজি প্ৰাণ পাই উঠিছে, এই পৰিৱেশক আমি ধৰি ৰাখিব লাগিব।